নমস্কাৰ সকলোকে মই ইয়াতে মাছ ফ্ৰাই কৰি আছোঁ আৰু আপোনালোকক আজি দেখাম কোমৰাৰ পাতেদি কঁঠালৰ গুটি আমাৰ গাছৰে কঁঠালৰ গুটি বনাই কিনে দেখাম ৰেচিপিটো চাই থাকিব ভিডিঅ'টো মই ইয়াতে এতিয়া পিঁয়াজ দি দিলোঁ আৰু এই মই জ্বালা দি দিলোঁ কৰ্দৈহিৰা জ্বালাও আছে কৰ্দৈহিৰা অলপ দিছোঁ এনেই জ্বালাও দিছোঁ অলপ পাঁচফোৰণ দি দিছোঁ অকণমান ভাজি ল'ম ইয়াতে আদা নহৰু একো দিব নালাগে মছলা পাতিও একো দিব নালাগে মাত্ৰ অলপ খাৰ দিব পাৰে দিলে দিব পাৰে মই অলপ মানে আমাৰ ঘৰতে কৰি থোৱা ভীমকলৰ খাৰ অলপ দিম কঁঠালৰ গুটিখিনি দি দিলোঁ এইখিনি অলপ ভাজি থাকিম নিমখ দি দিলোঁ হালধিৰ গুড়ি দি দিলোঁ অলপ সময় ভাজি থকাৰ পিছত শাকখিনি দি দিম শাকখিনি দি দিম মানে কোমোৰাৰ পাতখিনি কোমোৰাৰ পাতেদি কঁঠালৰ গুটি খাই বহুত ভাল লাগে ৰাঙালুৰ পাতেদিও খাব পাৰি কিন্তু ৰাঙালুৰ পাতেদি খালে মানে ইমান টেষ্টি নহয় মানে মই ইমান ভাল নাপাওঁ আৰু কোমোৰাৰ পাতেদি খাই কিনে মই বেছি ভাল পাওঁ সেইকাৰণে আপোনালোককো দেখাই দিলোঁ মই কেনেকৈ বনালোঁ মানে খাৰখিনি দি দিলোঁ বেছি খাৰ দিয়া নাই অলপে খাৰ দিছোঁ খাৰখিনি দি কিনে অলপ ভালকৈ লৰাই থাকিব লাগিব অলপ পিছত পানী দি দিম এই বস্তু শাকখিনি মিহি হৈ যাব একদম অলপ ভাজি থাকিম মই অলপ পানী দি দিম এতিয়া বেছি পানী দিব নালাগে অলপ পানী দিলে হ'ব পানী দি কিনে অলপ ভালদৰে লৰাই দিব পানীখিনি শুহি যোৱাৰ পিছত হৈয়ে যাব আৰু হ'বই মানে পানীখিনি অলপ অলপ আছে পানীখিনি অলপ অলপ শুহি যোৱাৰ পিছত হৈয়ে যাব এইখিনি বেছি টাইম নালাগে এখন বনাওঁতে হৈ গ'ল মই নমাই থলোঁ পেটটো ভাজি আছোঁ পিঁয়াজখিনি অলপ আৰু জলকীয়া দিছোঁ আগতে অলপ সেইখিনি ভাজি লৈছোঁ তাৰপিছত মাছৰ পেটুখিনি দি দিছোঁ হালধি দিছোঁ নিমখ দিছোঁ আৰু অলপ কৰ্দৈহিৰা জলকীয়া দি দিছোঁ এইখিনি অলপ ভাজা যোৱাৰ পিছত ইয়াতে অলপ ভাত পেলাই দিম তাৰপিছত মাছৰ পেটুখিনিও ভাজা হৈ যাব মই অলপ কৰ্ণফ্লেক্সটো খাই আছোঁ আৰু বনাই আছোঁ ভাতখিনি অলপ দি দিছোঁ ইয়াতে ভাতখিনি দিয়াৰ পিছত অলপ এনেকৈ লৰাই থাকিব তাৰপিছত হৈয়ে যাব সেইখিনি এতিয়া ভাজি হৈ গ'ল সেইখিনি নমাই থৈ দিওঁ ইয়াতে মাছৰ আঞ্জা বনাম তেলটো গৰম হৈ লৈছে এতিয়া পিঁয়াজ দি দিলোঁ ইয়াতে পিঁয়াজখিনি অলপ ভাজি থাকিম অলপ পাঁচফোৰণ দি দিলোঁ আৰু অলপ কৰ্দৈহিৰা জ্বালা দি দিছোঁ সেইখিনি ভজাৰ পিছত মই ইয়াতে অলপ বিলাহী দি দিলোঁ আদা নহৰু আপোনালোকে ইয়াতে দি দিব মই আদা নহৰু আজি দিয়া নাই এতিয়া বিলাহীখিনি অলপ ভাজি লওঁ দি দিলোঁ ইয়াতে হালধিৰ গুড়িও দি দিম জিৰা ধনিয়া মিট মছলা আৰু ছানৰাইজ দি দিম হালধি দি দিলোঁ আলুটো মই বইল কৰি ৰাখিছোঁ আপোনালোকে আলুটো বইল নকৰিলে নাই আলুটো ভাজি ভাজি ৰান্ধিলে বেছি ভাল লাগে আৰু কিন্তু মই বইলে কৰিছোঁ গৰম মছলা অলপ দি দিলোঁ ধনিয়াৰ গুড়ি দি দিলোঁ অলপ জিৰা দিলোঁ অলপ মিট মছলা অলপ দি দিলোঁ দি অলপ ভাজাৰ পিছত বিলাহীখিনিও গলি গ'ল মই এতিয়া বইল কৰি থোৱা আলুখিনি দি দিলোঁ এইখিনিও অলপ টাইম ভাজিম যিহেতু আলুখিনি বইল কৰি থৈছোঁ বেছি টাইম নালাগে আলুখিনি অলপ ভাজি আছোঁ এতিয়া এতিয়া পানীখিনি দি দিলোঁ আৰু অলপ পানী দিম
তাৰপিছত ইয়াৰ পৰা এটা উতাল অহাৰ পিছত মাছখিনি পেলাই দিম, তাৰপিছত হৈয়ে যাব। অৰিজিনেল কালাৰটোত কৰি ভিডিঅ'ত কালাৰটো বেলেগ আহিছে। উতাল আহিছে, মই মাছখিনি পেলাই দিলোঁ ইয়াতে এইকাৰণে। তেতিয়া মাছটোৰ ৰসটো উঠিব, মাছটো অলপ সিজি উঠিব। তাৰপিছত এটা ভালকৈ উতাল আহিলে ছানৰাইজটো অলপ দি কিনে নমাই থৈ দিম। আঞ্জাখন হৈ গ'ল এতিয়া, মই অলপ ছানৰাইজ মাৰি দিলোঁ ইয়াতে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰো কৰি দিব। আৰু আপোনালোকৰ মাজলৈ এনেকুৱাকৈ ৰেচিপি ভিডিঅ', নতুন নতুন ভিডিঅ' আনি থাকিম।